তো তেওঁলোকে মই কৈছোঁ বাহুবল ধনবলৰ জৰিয়তে ইলেকশ্যন বৈতৰণি পাৰ হোৱাৰ এটা চেষ্টা কৰিছে। তো আজি হাঁহি উঠা কথা, আজি তেওঁলোকে আমাক লাইভ থ্ৰেটিং দিব পাৰে। কেইজন মানুহ মাৰিব, কিমানজন মানুহ মাৰিব? আৰু তেওঁলোকে লাইভ থ্ৰেটিং দিয়াৰ এটাই কাৰণ হৈছে কি, তেওঁলোকৰ হাতত অস্ত্ৰ আছে। লিগেল হওক ইলিগেল হওক, তেওঁলোকৰ হাতত অস্ত্ৰ আছে। তাৰ কাৰণে তেওঁলোকে ধমকি দিব পাৰে। সিদিনাখন টংলা আঞ্চলিক আফচৰ অফিচৰ প্ৰেচিডেণ্টক ধমকি দিয়াটো মানে শ্বুট কৰিম বুলি কোৱা কথাটো কোনে কৈছে? তেওঁলোকৰ আমি চিনাকি মানুহ। তেওঁলোকক দৈথন মানে তেখেত দৈথন বৰদচা TLCCৰ চেয়াৰমেন তেখেত আছে, আৰু তাৰ লগত কেইজনমান ব্যক্তি আছে, মানে নেপথ্যত তেওঁলোকে বেয়া বেয়াকৈ কথা কৈছে। তো তেওঁলোকক আমি চিনি পাওঁ, আৰু তেওঁলোকৰ হাতত পিষ্টল থাকে বুলি আমি জানো। আৰু তেওঁলোকে লাইচেঞ্চ লৈ পেলাই বা প্ৰশাসনৰ পৰা কি ধৰণে লৈছে আমি নাজানো, তেওঁলোকৰ হাতত পিষ্টল থাকে। গতিকে এই ধমকি বাহুবল ধনবলৰ আৰু এতিয়া ৰাইজৰ কাম নাই, ৰাইজৰ লগত ভুলাব নোৱাৰে, আমাক ভয় খুৱাব নোৱাৰে। আমি ৰাইজৰ কাৰণে জীৱন দিবৰ কাৰণে ৰেডি আছোঁ। কোনোবাই আমাক লাইভ থ্ৰেটিং দিছে, আমি তাৰ কাৰণে ডাঙৰ মেটাৰ নহয়। বহুত ডাঙৰ ডাঙৰ আন্দোলন আমি পাৰ কৰি আহিছোঁ। আবাৰ বহুত মানুহ মানে সুপ্ৰিম ছেক্ৰিফাইচ কৰি আহিছে, তেওঁলোকৰ জীৱন দান দিছে। তাৰ কাৰণে আমিও আজি ৰাজনীতিৰ নামত ৰাজনীতি কৰিব অহা নাই। ৰাজনীতি শাসন ভাৰ লৈ পেলাই আমি কৰিবৰ বিচৰা নাই। আমি ৰাইজৰ কাম কৰিবলৈ আহিছোঁ। আমি ৰাইজৰ কাম কৰিম, ৰাইজৰ হৈ মাত মাতিম, আৰু ৰাইজৰ কাৰণে জীৱন দান দিবৰ কাৰণে আমি ৰেডি আছোঁ। সেইটো বহুত ডাঙৰ কুৱেশ্যন। বৰ্তমান আমাৰ হাতত তথ্য আছে, কেগৰ প্ৰতিবেদন আমাৰ হাতত আছে, বিভিন্ন চ'ৰ্চৰ পৰা আমি RTI কৰি পেলাই যিখিনি তথ্য আমি সংগ্ৰহ কৰিলোঁ, তাৰ পৰা দেখা গ'ল আজিৰ তাৰিখত ৩,৫০০ কোটি টকা BTCত লাইবিলিটি আছে। ৩,৫০০ কোটি টকা, আচৰিত ডাঙৰ কথা। তো তাৰমানে এনেকুৱা হৈছে, BTRত আজি যদি বাচ্চা এটা জন্ম হয়, সি জন্ম হৈয়ে BTCৰ ৭০,০০০ পৰা ৮০,০০০ টকা ধাৰ মূৰত ল'ব লগা হয়। আচৰিত ধৰণৰ কথা মানে। তো আজি ইমানখিনি লাইবিলিটি থকাৰ পিছত কাইলৈ সেই লাইবিলিটিখিনি দায়িত্ব কোনে ল'ব? আমি UPPL চৰকাৰ গঠন কৰাৰ পিছত তাৰ ব্যৱস্থাটো কি হ'ব? আমি ক'ৰ পৰা সেইটো সোধাম? আমাকতো ৩,৫০০ কোটি টকা আমাক দিয়া নাই। গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা স্পেচিয়েল পেকেজ আমাক ১৫০০ কৰোৰ টকা দিব, ৩ বছৰৰ কাৰণে দিব। তো ১৫০০ কৰোৰ টকাত আমি লাইবিলিটিটো কেনেকৈ মাৰিম? গতিকে স্পষ্ট কথা, হাগ্ৰামা মহিলাৰ ইয়াৰ উত্তৰ দিব লাগিব, আৰু ইয়াৰ জবাবদিহি হ'ব লাগিব, ইয়াৰ দায়বদ্ধতা ল'ব লাগিব। নহ'লেতো আৰু চিধা কথা, গভৰ্ণমেণ্টৰ এটা ৰুল আছে, যাই দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিব, আজি জুৱেল গাৰ্লুছাৰ পৰা আৰম্ভ কৰি পেলাই RS খানৰ পৰা আৰম্ভ কৰি পেলাই উত্তৰ কাছাৰৰ লালু প্ৰসাদ যাদৱৰ পৰা আৰম্ভ কৰি পেলাই তেওঁলোকৰ যিটো অৱস্থা আছে, আমাৰ মাননীয় হাগ্ৰামা মহিলাৰ দিৱৰ অৱস্থাটো হয়তো সেই অৱস্থালৈ যাব লগা হ'ব পাৰে। তো সেইকাৰণে তেওঁ বাহুবল লৈ পেলাই, ধনবল লৈ পেলাই যিকোনো প্ৰকাৰে আমাৰ সমগ্ৰ এডমিনিষ্ট্ৰেটিভ লেভেলক মেনেজ কৰি পেলাই মানুহৰ পৰা মানে টকা পইচা ভোট কিনিবৰ কাৰণে তেওঁ ৰেডি হৈ গৈছে। কিন্তু আজিৰ তাৰিখত মানুহ ইমান মূৰ্খ হৈ থকা নাই যে মোৰ বিবেকটো মই ১,০০০ টকা ২,০০০ টকা ৫০ টকা ২০ টকাত মই বিক্ৰী কৰি দিম। ইয়াত নাই, আজি ৰাইজ সেইটোত নাই, মানুহ ভুগিছে। এতিয়া চাওক, BTCত মই কৈছোঁ তেতিয়া ডিক্টেটৰশ্বিপ মানে যিটো শাসন ব্যৱস্থা, এই ডিক্টেটৰশ্বিপ শাসন ব্যৱস্থাত কোনো ছিষ্টেম নাই, তেওঁলোকৰ কোনো আইন কানুন নাই। আজি হাগ্ৰামাৰ নেতৃত্বত থকা BPF গভৰ্ণমেণ্টৰখনৰ কোনো ধৰণৰ ছিষ্টেম তেওঁলোকে মানি চলা নাই, ফ'ল' নকৰে, আৰু তেওঁলোকৰ কোনো ছিষ্টেম নাই। টেণ্ডাৰৰ কথাটো বাদ দিয়ক, যিমানখিনি কোটি কোটি টকাৰ ইয়াতে টেণ্ডাৰ হয়, চব পকেট টেণ্ডাৰ হয়, মানে অ'পেন চিক্ৰেট। মানে কি পকেট টেণ্ডাৰ মানে ময়ো ভালকৈ নাজানো, মানে পকেট টেণ্ডাৰ হয় বোলে। তো এনেকুৱা ধৰণৰ কোনো ধৰণৰ তেওঁলোকে খালি টেণ্ডাৰৰ নামত ন'টিছ এখন দিব, তাৰপিছত পকেট টেণ্ডাৰ হ'ব। তাৰপিছত কাক কামটো দিব লাগে, মানে টেণ্ডাৰ নোহোৱাৰ আগতে গম পায় যে কামটো মই পাম, ঠিকাদাৰে গম পায় যে কামটো অমুকে পাব, তেনেকুৱা ধৰণৰ হৈছে। মই এগ্ৰিকালচাৰৰ কুৱেশ্যনটো আপোনালোকে কৰিছে, দুৰ্ভাগ্যজনক কথা, আমাৰ ভেৰগাঁও অঞ্চলটো বাদ দিয়ক, ওদালগুৰি জিলাত বাদ দিয়ক, সমগ্ৰ BTC বা BTR অঞ্চলত গভৰ্ণমেণ্টৰ টকাইদি ফ্ৰীকৈ এটা যদি চিলুপুটা যদি মোৰ উদাহৰণ আপোনালোকে দিব পাৰে, মই এই সামাজিক হেৰিটো মই বাদ দিম। আজি 17 বছৰত এটা চিলু ফ্ৰীকৈ তেওঁলোকে পথাৰত পুতিব নোৱাৰিলে।
17 বছৰত এখন ডিষ্ট্ৰিক্টৰ এখন সাব ডিভিজনত বাদ দিয়ক সমগ্ৰ BTC অঞ্চলত এটা চিলো তেওঁলোকে ফ্ৰীকৈ দিব নোৱাৰিলে এখন ট্ৰেক্টৰ ফ্ৰীকৈ এটা মানে FMC তেওঁলোকে দিব নোৱাৰিলে মানে ফাৰ্মাৰ মানে হেৰি কমিটিক দিব নোৱাৰিলে তো এনেকুৱা ধৰণৰ মানে এটা সাধাৰণ কৃষক ৰাইজক যদি সাধাৰণ কোটি কোটি টকা কিন্তু ডিপাৰ্টমেণ্টত চেংচন হয় ষ্টেট গভৰ্ণমেণ্টৰ ফাণ্ড আহে ষ্টেট গভৰ্ণমেণ্টৰ হেৰি আহে মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এগ্ৰিকালচাৰলৈকে হেৰি ফাণ্ড আহে তো সেইবিলাক তেওঁলোকে ইউটিলাইজ কৰিব জনা নাই তেওঁলোকে মানে খালি ছাপ্লাইৰ অৰ্ডাৰখিনি ল'ব ছাপ্লাইৰ অৰ্ডাৰ লৈ পেলাই এতিয়া এটা সাব ডিভিজন বা এটা ডিষ্ট্ৰিক্টত যদি আলু চিড আহে সৰিয়হৰ চিড আহে এই বিগত এইবাৰ যোৱা 2019-20ত যিটো ছাপ্লাই আহিছিল আলু ছাপ্লাই আহিছিল তো আলু ছাপ্লাইত ছাপ্লায়াৰ যিসকল ছাপ্লায়াৰ আছে তেওঁলোকক আমি সুধিলোঁ যে ছাপ্লায়াৰক ফোন কৰি পেলাই মই সুধিলোঁ যে কিমান ট্ৰাক আলু আহিছে কিমান আপোনালোকে এলোকেশ্যন পাইছে সেইটোতো ক'ব পৰা নাযাব সেইটোতো কাগজটো চাব লাগিব বুলি ক'লে তেওঁৰ মানে এক ট্ৰাক গৈছে মাল মানে আৰু এক ট্ৰাক মানে কিমান খায় এক ট্ৰাক মালত কিমান খায় এই ক'লে বোলে 17-18 টন মান খায় 22 টনলৈকে মানে আলু যায় বুলি ক'লে তো এটা ডিষ্ট্ৰিক্টত 22 টন কিয় আমি জানাততো ইয়াতে মানে কিমান বা 100 টন মানে ওদালগুৰি ডিষ্ট্ৰিক্টৰ কাৰণে মানে আলু মানে হেৰি হৈছে চেংচন হৈছে এলোকেশ্যন চেংচন হৈছে তাৰ ভিতৰত তেওঁলোকে মানে 80% মানে তেওঁলোকে হৰলকি কৰে 20% মাত্ৰ ফাৰ্মাৰক তেওঁলোকে মানে দিয়ে বস্তুবিলাক তো আজি মই সেইকাৰণে কৈছোঁ যে আজি 17 বছৰত এটা চিলো ফ্ৰীকৈ তেওঁলোকে পুতিব নোৱাৰিলে এখন ট্ৰেক্টৰ তেওঁলোকে ফাৰ্মাৰক ফ্ৰীকৈ দিব নোৱাৰিলে বিগত সময়ছোৱাত 50% ছাবচিডি 70% ছাবচিডি ট্ৰেক্টৰ দিয়াৰ কথা ক'লে এই মানে FMC বিলাকক তো তাতে কি হৈছে তেওঁলোকে প্ৰথমতে কি কৰিব লগা হয় ট্ৰেক্টৰৰ সম্পূৰ্ণ পেমেণ্ট দিব লাগে মানে এটা ফাৰ্মাৰ গোটে সম্পূৰ্ণ পেমেণ্ট দি পেলাই ট্ৰেক্টৰখন কিনি ল'ব লাগে তাৰপিছত 1 মাহ 2 মাহ 3 মাহৰ পিছত ছাবচিডিটো তেওঁলোকে সোমাই দিয়াৰ ব্যৱস্থা কৰে তো এখন ট্ৰেক্টৰ কিনিবৰ কাৰণে 10জনীয়া কমিটি এটাই 7 লাখ টকা সংগ্ৰহ কৰিবৰ কাৰণে ক'ত টকা পাব য'ত 2000 টকা ফাৰ্মাৰৰ হাতত নাথাকে সেই মানুহবিলাকে 7 লাখ টকা 8 লাখ টকা এখন ট্ৰেক্টৰ ল'বৰ কাৰণে ক'ত পইচা পাব ড্ৰাফ কাটিব লাগে 7 লাখ 8 লাখ টকা তাৰপিছত তেওঁলোকে ড্ৰাফ মানে পইচাটো মানে ছাবচিডিটো পিছত সোমাই দিয়ে তো সেইটো কাৰ্য কৰাৰ সময়ত কি হৈছে মই জানো মোৰ এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে তো এগ্ৰো মানে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে তাৰ মেক্সিমাম মেম্বাৰবিলাকে 10জনীয়া গোট 7জনীয়া গোট হৈ পেলাই ট্ৰেক্টৰটো কিনি লৈছে কোনোবাই গৰু 3টা বেচিছে কোনোবাই নিজৰ মানে মাটি বন্ধক ৰাখিছে কোনোবাই ঘৰৰ মানে তামোল বিক্ৰী কৰিছে তো এনেকুৱা পইচা কাৰোবাই সমবায়ৰ ধাৰ আনি পেলাই মানে চিয়াৰত দি পেলাই ট্ৰেক্টৰ কিনি লৈছে তাৰপিছত ট্ৰেক্টৰখন পোৱাৰ পিছত ছাবচিডিটো 3 মাহ 4 মাহৰ পিছত তেওঁলোকৰ ছাবচিডিটো সোমাইছে এই 3 মাহ 4 মাহৰ পিছত যেতিয়া সোমায় তেওঁলোকে গ্ৰুপত ট্ৰেক্টৰটো চলাব নোৱাৰা এটা অৱস্থা হ'ল তেওঁলোকৰ যিখিনি ধাৰ আনা পইচা আছিল ধাৰ মাৰিব দিয়ে ইণ্টাৰেষ্টত পইচা দিব লগা হ'ল তেনেকুৱা কৰোঁতে তেওঁলোকে ট্ৰেক্টৰটো বেলেগক বিক্ৰী কৰি দিব লগা এটা অৱস্থা তেনেকুৱা পৰিৱেশ হৈছে তো এনেকুৱা সাধাৰণ কৃষকৰ মাজত হাৰাশাস্তি দিয়াৰ নামত হাৰাশাস্তি তো সেইবিলাক দুৰ্নীতি ভ্ৰষ্টাচাৰ বন্ধ হ'ব লাগে আৰু তেওঁলোকে আপোনালোকে জানে ট্ৰেক্টৰৰ কেলেংকাৰীটো কেনেকৈ হৈছিল আমি মাত মাতিব লগা হ'ল সেইটো সময়ত আপচুৱে মাত মাতিছিলে আপচুৰ যেতিয়া মানে প্ৰমোদ বড়ো আপচুৰ নেতৃত্বত আছিলে তেওঁ মানে হেৰিত গৈ পেলাই প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ লগত গৈ পেলাই এছাম ষ্টেটৰ মিনিষ্টাৰৰ লগত গৈ পেলাই কথাখিনি ক'ব লগা হৈছে উপায় নোহোৱা যে এটা নিৰ্দিষ্ট মানুহক ছাপ্লাই দিব লাগে ট্ৰেক্টৰৰ ছাপ্লাই দিব লাগে কিবা দিব লাগে সেনেকুৱা ধৰণৰ পৰ্যন্ত হৈ গৈছিল কোটি কোটি টকাৰ লেনদেন তেওঁলোকৰ মাজত খুলিছিল তো এনেকুৱা ধৰণৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাইজে বুজি পাইছে আৰু আমি জানো আৰু এইবিলাকখন তথ্য সহকাৰে মানে ৰাইজৰ ওচৰত আমি দাঙি ধৰিম তো মই এইখিনিকে কৈছোঁ